নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন ধুনীয়া মাছৰ আঞ্জাৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় মোৰ আঞ্জাখনৰ ৰেচিপিটো চাই বিৰাটেই ভাল পাব আৰু বনাই খাব বুলি আশা থাকিল। মই ধনিয়া 4 মুঠিমান লৈছোঁ, ধুনীয়াকৈ ধুই লৈ এয়া মিক্সিত মই গ্ৰাইণ্ড কৰি ল'ম। আৰু আগতে মই কেৰাহীখনত মই কি কৰিছোঁ, পিঁয়াজ দিছোঁ অকণমান, আৰু পিঁয়াজটোও গ্ৰাইণ্ড কৰি লৈছোঁ আৰু অকণমান নহৰুও মই গ্ৰাইণ্ড কৰি লৈ এইখিনি মই ভাজি ল'ম। তাৰপিছত আৰু এয়া এক্সট্ৰাকৈ আৰু মই নহৰু আদাৰ পেষ্টত মই জিৰা, হালধি, ধনিয়া গুড়ি আৰু ৰেড চিলি মই দি তাত অকণমান গৰম তেল দি মই মিক্স কৰি ল'ম এইখিনি। তাৰপিছত মিক্স কৰি লৈ মই গোটেইখিনি ধুনীয়াকৈ এখন চামুচেৰে মিহলি কৰি দিম, দি পেলাই অকণমান সময় থৈ দিম। তাৰপিছত মই এয়া যিখিনি মই ধনিয়া এইখিনি মই ভাজিম নহয়, এইখিনি ভাজোঁতে গোটেইখিনি মই দি দিম ইয়াতে। দি তাত যেতিয়া গোটেইখিনি মানে ধুনীয়াকৈ ফ্ৰাই হৈ যাব তেতিয়া মই পানী দি দিম, আৰু পানী দিয়াৰ মাছখিনি দি দিম। এয়া আঞ্জাখন ৰেডিয়ে হৈ গ'ল আৰু মই এতিয়া খাম। একদম ধুনীয়াকৈ বনাইছোঁ, এতিয়া খাম, কেনেকুৱা হৈছে জনাম। ইমান টেষ্টি লাগিছে, এনেকুৱা টেষ্টি আঞ্জা মই আগতে খোৱা নাই। আপোনালোকেও খাই চাব দেই।